ইতিমধ্যে লাহে লাহে আহিছে যে Six Shedule অন্তৰ্ভুক্ত হ'বলৈ হলে এটা কম্পেক্ট কন্টিগুয়াস এৰিয়া থাকিব লাগিব যাৰ এডমিনিষ্ট্ৰেটিভ ইউনিটটো এখন জিলা হ'ব ৰাভা হাছঙৰ ক্ষেত্ৰত এটা কম্পেক্ট এণ্ড কন্টিগুয়াস এৰিয়া আছে মহোদয় একেৰাহে প্ৰায় 15 দিন কেইবাখনো বাতৰি কাকতত ৰাভা হাছং সম্পৰ্কে ৰাভা ছাত্ৰ সন্থাকে ধৰি তেওঁলোকৰ সংগঠনসমূহে আন্দোলন কৰি আছে দুধনৈত বিশাল গণসমাবেশ আৰচুৰ নেতৃত্বত হুংকাৰ শীঘ্ৰে ষষ্ঠ অনুসূচী নিদিলে পুনৰ উত্তপ্ত হ'ব ৰাভা হাছং এলেকা এনেকুৱা ধৰণৰ বাতৰি পৰিবেশন হৈছে তেওঁলোকে সংগ্ৰাম কন্টিনিউ কৰি আছে মই জানিবলগীয়া বিষয়টো হৈছে ইতিমধ্যে ৰাভা হাছং ইস্যুটো প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে এই সংগ্ৰামটো চলাই আহিছে কিন্তু বৰ্তমানৰ চৰকাৰখনে ৰাভা হাছং সম্পৰ্কে ডিটেইলছ খৰচি মাৰি এটা সিদ্ধান্ত যাতে দিব পাৰে তাৰ কাৰণে এখন উপসমিতিও বনোৱা বুলি জানিব পাৰিছো আৰু এই উপসমিতিৰ চেয়াৰম্যান গৰাকী চেয়াৰম্যান হিচাপে ৰনুজ পেগু ডাঙৰীয়া আছে আৰু সদস্য হিচাপে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া এই সমিতিত আছে এটা তেওঁলোকৰ এই সংগ্ৰামত কেইবাটাও বিষয় তেওঁলোকে উপস্থাপন কৰিছে বিশেষকৈ তেওঁলোকৰ যেটো কন্টিগুইটি আছে তেওঁলোকৰ যেটো জনগাঁথনি আছে সেই সম্পৰ্কেও বিভিন্ন বাতৰি কাকতত ওলাইছে তেওঁলোকৰ টোটাল ভিলেজ হৈছে 779 আৰু টোটাল পপুলেশন হৈছে 5,43,192 ইয়াৰ ভিতৰত ST population as per 2001 census report 2,34,628 ইয়াৰ ভিতৰত আছে গাৰো হাজং পপুলেশন as per DC report 62,228 total population 3,05,456 ইয়াৰ ভিতৰত ST আছে 56% গতিকে তেওঁলোকৰ যেটো আৰু তেওঁলোকৰ যেটো ভিলেজৰ কন্টিগুইটি আছে সেইমতে তেওঁলোকে যেতিয়া BTC মডিফাইড 6 শিডিউল পালে মডিফাইড 6 শিডিউল পোৱাৰ পিছত ৰাভাকে ধৰি আমাৰ ইয়াত থকা অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকল ট্ৰাইবেল সকলেও তেওঁলোকে সহাকন পাবৰ কাৰণে সংগ্ৰাম কৰি আহিছিল গতিকে মই সৰকাৰৰ পৰা জানিব বিচাৰিছো ৰাভা হাছঙৰ এই সংগ্ৰামটো তেওঁলোক অৱগত হয় নে নহয় ইতিমধ্যে লাহে লাহে আহিছে যে Six Shedule অন্তৰ্ভুক্ত হ'বলৈ হলে এটা কম্পেক্ট কন্টিগুয়াস এৰিয়া থাকিব লাগিব যাৰ এডমিনিষ্ট্ৰেটিভ ইউনিটটো এখন জিলা হ'ব ৰাভা হাছঙৰ ক্ষেত্ৰত এটা কম্পেক্ট এণ্ড কন্টিগুয়াস এৰিয়া আছে কিন্তু মিছিং অটোনমাস কাউন্সিল তিৱা অটোনমাস কাউন্সিলৰ ক্ষেত্ৰত ওয়ান সিঙ্গল কম্পেক্ট এৰিয়া বা কম্পেক্ট এণ্ড কন্টিগুয়াস এৰিয়া নাই ইয়াৰ লগে লগে এই কমিটিখনে এটো পৰ্যালোচনা কৰি আছে যে য'ত Six Shedule সম্ভৱপৰ প্ৰযোজ্য Six Sheduleৰ মতে এটা কম্পেক্ট এটা সিঙ্গল এডমিনিষ্ট্ৰেটিভ ইউনিট লৈ পেলে এখন কাউন্সিল গঠন কৰিব পৰা যায় ই এক ধৰণৰ প্ৰস্তাৱ থাকিব আৰু য'ত এটো গঠন কৰিব পৰা নাযায় তাত Six Sheduleৰ বিকল্প কি হ'ব পাৰে গভৰ্ণমেণ্টখনে কাউন্সিল কিবিলাকক শক্তিশালী কৰিছে আৰু এই কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত গভৰ্ণমেণ্টখন ইতিমধ্যে ইয়াক ৰাজহুৱাভাৱে ঘোষণাও কৰিছে কিন্তু বিকল্প কি হ'ব পাৰে তাৰ কাৰণে সংবিধানৰ অন্যান্য দফাসমূহো আমি অধ্যয়ন কৰিছো আৰু এই দফাসমূহৰ ভিতৰত Fifth Scheduleৰ কথাও আছে বা আৰ্টিকল 371ৰ বিশেষ ব্যৱস্থাৱলীৰ কথা আছে এই গুটেখিনি আমি অধ্যয়ন কৰিছো আমি আৰু বেছি সময় নলওঁ এই কেবিনেট উপসমিতিখনে আজি মই বিধানসভাৰ ভিতৰত মজিয়াতে ঘোষণা কৰিছো অহা 2টা মাহৰ ভিতৰত আমি আমাৰ চূড়ান্ত প্ৰতিবেদন আমি দাখিল কৰিম সমস্যাটোক এটা সমাধানৰ ফালে আমি লৈ যাবলৈ সক্ষম হ'ম ধন্যবাদ থ্যাংক ইউ